হেল্ল' বন্ধুসকল, শ্বৰ্ট ষ্টৰী প্ৰেজেণ্ট ছাজাম 2023 বৰ্ষত মুক্তি পোৱা এইখন এখন ছুপাৰ হিৰো মুভি। একশ্যন, ড্ৰামা, কমেডি, ফেণ্টাষ্টিৰে ভৰপূৰ এই মুভিখন মুক্তি পোৱাৰ লগে লগে বক্স অফিচত খলকনি তুলিছিল। এইখন 2019 বৰ্ষত মুক্তি পোৱা ছাজাম মুভিখনৰ ছেকেণ্ড পাৰ্ট। আপোনালোকে এতিয়ালৈকে যদি পাৰ্ট 1খন চোৱা নাই তেনেহ'লে আই বটনত ক্লিক কৰিলে ভিডিঅ'টিৰ লিংক চাবলৈ পাব। কাৰণ পুৰণা কাহিনীটোৰ লগত নতুন কাহিনীটো লিংক হৈ আছে। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব। এতিয়া আহোঁ কাহিনীৰ মাজলৈ। এটা মিউজিয়ামত যোদ্ধাৰ দৰে পোছাক পিন্ধা দুজনী মহিলা আহে। তেওঁলোকে গ্লাছ ভাঙি দুটুকুৰা হৈ থকা যাদু দণ্ডডাল হাতত তুলি লয় আৰু লগে লগে শক্তি লাভ কৰে। মিউজিয়ামত থকা মানুহবোৰকো শিলৰ মূৰ্তিলৈ ৰূপান্তৰ কৰি তেওঁলোকে সন্ত্ৰাসৰ সৃষ্টি কৰে। আনহাতেদি টাউনত দুৰ্ঘটনা এটা হোৱাৰ খবৰ পাই 6টা ছুপাৰ হিৰোৱে মানুহবোৰক বচাবলৈ যায়। ভিলেইন মহিলা দুগৰাকীয়ে কাৰাগাৰত বন্দী বনাই থোৱা এটা যাদুকৰৰ ওচৰলৈ গৈ যাদু দণ্ডডাল জোৰা লগাবলৈ কয়। উপায়হীন হৈ সি যাদু দণ্ডডাল লগাই দিয়ে। এইবাৰ মানুহ দুগৰাকীয়ে বাকীবোৰ শক্তি পাবৰ বাবে 6টা ছুপাৰ হিৰোক বিচাৰিবলৈ যায়। আনপিনে যাদুকৰজনে ধ্যান কৰি বিলিক সতৰ্ক কৰিবলৈ চেষ্টা কৰে আৰু মেছেজ দিয়ে যে অপশক্তিয়ে পৃথিৱী ধ্বংস কৰিবলৈ আহিছে। বিলিয়ে এই কথাটো তাৰ 5জন ছুপাৰ হিৰো বন্ধুক কয়, কিন্তু তাহাঁতে কথাবোৰ ভালকৈ বুজি নাপায়। গতিকে সিহঁতি লাইব্ৰেৰীলৈ যায়। আনহাতেদি ফ্ৰেডিয়ে স্কুলত নতুন ছোৱালী এজনী লগ পায়। তাইৰ নাম হ'ল এণ্ট্ৰিয়া। আনহাতেদি লাইব্ৰেৰীত থকা কিতাপবোৰ পঢ়ি বিলিহঁতে গম পায় যে বহুত বছৰ আগতে দেৱতাবোৰ বহুত শক্তিশালী আছিল। তেওঁলোকে মানুহবোৰক গোলাম হিচাপে ব্যৱহাৰ কৰিছিল। দেৱতাৰ ৰজা এটলাছে এজোপা গছৰ পৰা এডাল যাদুদণ্ড বনাইছিল আৰু তাত সকলো দেৱতাৰ যাদুবোৰ ভৰাই ৰাখিছিল। এই কথা গম পাই মানুহৰ যাদুকৰবোৰ লগ হৈ সেই যাদুদণ্ডডাল চুৰ কৰি দেৱতাবোৰক এঠাইত বন্দী বনাই ৰাখিলে, যাতে দেৱতাবোৰে মানুহক পুনৰ গোলাম কৰি ৰাখিব নোৱাৰে। কিন্তু ছাজাম মুভিৰ ফাৰ্ষ্ট ওৱানত বিলিয়ে সেই যাদুদণ্ডডাল ভাঙি দিছিল। গতিকে এতিয়া দেৱতাবোৰ মুক্তি পাই তেওঁলোকে নিজৰ শক্তিবোৰ পুনৰ ঘূৰাই পাবৰ বাবে পৃথিৱীলৈ আহি সন্ত্ৰাসৰ সৃষ্টি কৰি আছেহি। বন্ধুসকল, প্লিজ ফাৰ্ষ্ট পাৰ্টটো এবাৰ চাই ল'ব, নহ'লে ছেকেণ্ড পাৰ্টটো বুজাত অসুবিধা পাব। বিলিহঁতে লাভ কৰা শক্তিবোৰ আচলতে দেৱতাৰ শক্তি হয় আৰু সেই ভিলেইন দুজনী আচলতে দেৱতা হয়। গতিকে তেওঁলোকে তেওঁলোকৰ হেৰাই যোৱা শক্তিবোৰ পাবৰ বাবে পুনৰ বিলিহঁতক বিচাৰি আছে। কিতাপবোৰ পঢ়ি থাকোঁতে বিলিহঁতে লগতে গম পায় যে এটলাছৰ 3জনী জীয়েক আছিলে। তাৰে এজনীৰ নাম হ'ল এণ্ট্ৰিয়া। সেই এণ্ট্ৰিয়াই হ'ল ফ্ৰেডিয়ে স্কুলত লগ পোৱা ছোৱালীজনী। আনহাতেদি ফ্ৰেডিয়ে এণ্ট্ৰিয়াৰ লগত থাকি তাইক তাৰ ছুপাৰ হিৰোৰ পাৱাৰবোৰ দেখুৱায় আৰু সি তাতেই ফচি যায়। এণ্ট্ৰিয়াই তাইৰ বায়েক দুজনীৰ লগত লগ হৈ ফ্ৰেডিক বন্দী বনাই তাহাঁতৰ ৰাজভৱনলৈ লৈ যায় আৰু কাৰাগাৰত ভৰাই থয়। সেই কাৰাগাৰতে ফ্ৰেডিয়ে সেই যাদুকৰজনকো লগ পায়, যিয়ে বিলিক পাৱাৰ দিছিলে আৰু যাদুদণ্ডডালো লগাই দিছিলে। আৰু কোনেও যাতে ফ্ৰেডিক বচাব নোৱাৰে তাৰ বাবে চহৰখনৰ চাৰিওফালে এখন অদৃশ্য ৱাল বনাই দিয়ে। এণ্ট্ৰিয়াৰ বায়েক দুজনীয়ে ফ্ৰেডিক বাকীবোৰৰ ঠিকনা বিচাৰে, কিন্তু ফ্ৰেডিয়ে নকয়। উত্তৰ নাপাই ফ্ৰেডি আৰু যাদুকৰজনক এটা জন্তুৰ সন্মুখত মেলি দিয়ে, কিন্তু এণ্ট্ৰিয়াই আহি তাহাঁত দুটাকে বচাই মেলি পলুৱাই পঠায়। বায়েক দুজনী বেয়া হ'লেও এণ্ট্ৰিয়া ভাল হয়। ইতিমধ্যে এণ্ট্ৰিয়াহঁতে বিলিহঁতৰ ঠিকনাটো বিচাৰি পায়। তাতে সকলোৰে মাজত ফাইট হয়। এপাকত বিলিহঁতে এণ্ট্ৰিয়াৰ ডাঙৰ বায়েকক যুদ্ধত হৰুৱাই তাইক বন্দী বনাই কাৰাগাৰত ৰাখি থয়, কিন্তু তাই লাইব্ৰেৰীত থকা সোণৰ আপেল এটা লৈ তাৰ পৰা পলাই যায়। আচলতে সেই সোণালী আপেলটোৰ গছৰ পৰাই দেৱতা এটলাছে যাদুদণ্ডডাল বনাইছিলে। মাজু বায়েকজনীয়ে সেই আপেলটো পৃথিৱীৰ ৰুব বিচাৰে, যাতে তাত এজোপা ডাঙৰ গছ হৈ পৰে, কিন্তু এই কথাটো এণ্ট্ৰিয়া আৰু তাইৰ ডাঙৰ বায়েক মান্তি নহয়। ফলত মাজু বায়েকে বাকী দুজনী বায়েকক পাৱাৰলেছ কৰি দিয়ে। মাজু বায়েকে এইবাৰ এটা ডাঙৰ ড্ৰেগনৰ পিঠিত উঠি আহে আৰু এখন ফিল্ডত সোণোৱালী আপেলটো ৰুই দিয়ে। মুহূৰ্ততে তাত এজোপা ডাঙৰ গছৰ সৃষ্টি হয়। গছৰ শিপাবোৰে গোটেই চহৰ আৱৰি ধৰে। গছবোৰৰ শিপাৰ পৰা ডাঙৰ ডাঙৰ প্ৰকাণ্ড জন্তুৰ সৃষ্টি হয় আৰু তাহাঁতে চহৰখনৰ মানুহবোৰ এফালৰ পৰা মাৰি যাবলৈ ধৰে। আনহাতেদি বিলিহঁতে এইবাৰ মাক দেউতাকক নিজৰ আচল পৰিচয় দি দিয়ে। এইবাৰ গোটেই ফেমিলি লগ হৈ ফাইট কৰিবলৈ ওলাই আহে। দুয়ো পক্ষৰ মাজত তয়াময়া ৰণ হয়। এই যুদ্ধখনৰ অন্ত পেলাবলৈ বিলিহঁতে এটা উপায় বিচাৰি পায়। কিতাপত লিখা থাকে যে একমাত্ৰ ইউনিকৰ্ণহে সেই দুষ্টবোৰক পৰা তাহাঁতক ৰক্ষা কৰিব পাৰিব। তাহাঁতে ইউনিকৰ্ণ বিচাৰি যায় আৰু বিচাৰি পায়ো। তাহাঁতৰ পিঠিত উঠি অদ্ভুত জন্তুবোৰক এফালৰ পৰা মাৰি পেলায়। বিলিয়ে যাদুদণ্ডডাল ভিলেইনজনীৰ পৰা কাঢ়ি লয় আৰু দুয়োটাৰ মাজত তয়াময়া ৰণ লাগে। বিলিয়ে যিমান পাৰে সিমান বিজুলীৰ সৃষ্টি কৰে। বিজুলীৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি ড্ৰেগন আৰু ভিলেইনজনী মৰি থাকে। লগে লগে অদ্ভুত জন্তুবোৰ ইউনিকৰ্ণবোৰ সকলো নাইকিয়া হৈ পৰে। চহৰলৈ শান্তি ঘূৰি আহে। কিন্তু দুৰ্ভাগ্যবশতঃ বিলি মৰি থাকে আৰু বাকী সকলোৰে পাৱাৰবোৰ নাইকিয়া হৈ যায়। আৰু তেতিয়াই ৱণ্ডাৰ ওমেনৰ এণ্ট্ৰি হয়। তেওঁ যাদুদণ্ডডাল হাতত লয় আৰু যাদুৰ নতুন উত্তৰাধিকাৰী বুলি নিজকে ঘোষণা কৰে।
কিন্তু তেতিয়াই মাটিপুতি বিলি ওপৰলৈ ওলাই আহে। অৰ্থাৎ বিলি মৰা নাছিল, সি বহু সময় ধৰি অচেতনহে হৈ আছিল। ইয়াৰ লগে লগে বাকী সকলোৱে পাৱাৰবোৰ ঘূৰাই পায় আৰু সকলোৱে সুখে শান্তিৰে বসবাস কৰিবলৈ লয়। আৰু ইয়াতে মুভিখনো সমাপ্ত হয়।